তো ফ্ৰেণ্ডছ এতিয়া আমি বৰ্তমান গৈ আছোঁ ওপৰত পামেই আৰু বেছি নাই অকণমান আছে ওপৰত গৈ আপোনালোকক দেখাম ওপৰত কি আছে তো ভিডিঅ'টো কণ্টিনিউ চাই থাকক কিমান এটা কষ্ট মানে ওপৰত যোৱাত চাই থাকক কেনেকৈ মানে গৈ আছোঁ আমি যাবি জাগাই নাই দেখোন উঠিয়া কেনেকৈ যাবি ইয়াতে উঠিয়া Yes. Finally ওপৰত আহি পালো চাওক ভিউটি চাওক কেনে এটা ওপৰত আছো মানে কেনে এটা চাল চাওক না চাওক তো ফ্ৰেণ্ডছ ফাইনেলি আহি পালোঁ ওপৰত আমি ইয়াত পুৱামক্কাত আহিছোঁ আমি ভাবিছোঁ অজু কৰি নামাজ পঢ়িম আৰু কিন্তু অতি দুখৰ খবৰ অজু কৰিব আহিছিলোঁ চাওক আপোনালোকে এটা টেপতো মানে পানী নাই পানীৰ ইমান প্ৰব্লেম মানে সিফালে আছে পানী কিন্তু ইফালে পানীয়ে নাই মানুহৰ মানে চাৰিওফালে হাহাকাৰ হৈ গৈছে মানে নামাজ পঢ়িবৰ কাৰণে পানী পোৱা নাই অজু কৰিব পোৱা নাই তো চাওক মানে এটা টেপতো মানে পানী নাই চাওক দাদা আপুনি নামাজ পঢ়িম বুলি আহিছিলে ন চাওক আপোনালোকে পানী নাই চ' কমিটি ফালক ৰিকুৱেষ্ট যে এইটো অলপ ডেভেলপ কৰে মানুহবিলাকৰ বহুত প্ৰব্লেম হৈ আছে ইয়াত অজু কৰিব পৰা নাই আৰু প্লাছ নামাজ পঢ়িব পৰা নাই চ' কমিটি ফালক এইটো ৰিকুৱেষ্ট যে বহুত পইচাটো উঠে হাজাৰ নামতো বহুত পইচা উঠে চ' এইখিনি যাতে কামত লগাই সেইটোৱে ৰিকুৱেষ্ট আৰু আপোনালোকক বহুত কিবা কানি দেখাম নেক্সট ভিডিঅ'ত দেখাম ত' ভিডিঅ'টো চাই থাকক তো আমি আহি পালোহি হাজোৰ পুৱামক্কা বহুত কষ্ট কৰি আহিছোঁ আৰু মানুহ চাওক আপোনালোকে কিমান মানুহ হৈছে আচৰিত মানুহ চাওক তো আমি আহি এজন সৰু ল'ৰা লগ পালোঁ চাওক মানে বেয়াই লাগে এনেকুৱা মানুহক নিশ্চয় সহায় কৰিব লাগে কাৰণ ইহঁতে কাম কৰিবতো নোৱাৰে তো পাৰিলে ইহঁতক বহুত সহায় কৰিব লাগে তো চাওক আপোনাৰ তো গাইজ আহি পাই গ'লোহি আমি বহুত কষ্টৰ ফলত অহা বস্তুটোৱে হৈছে সেয়া হাজোৰ পুৱামক্কা আৰু ইয়াত বহুতো মন্দিৰ আৰু প্লাছ ভীমে পন্থা ভাত খোৱা চৰিয়া সেইবিলাকো আছে সেইবিলাকো আপোনালোকক দেখাম তো চাই থাকিব তো বৰ্তমান আমি ওপৰতে আছোঁ মানে অজু কৰা নহ'ল চ' নামাজ পঢ়াটো কেঞ্চেলে কৰি দিলোঁ তো চাই থাকক আপোনালোকে বহুত মানুহে হৈছে আৰু ইয়াত এনেকৈ পূৰা চালিয়া কৰি সজোৱা হৈছে দোকানবিলাক চাওক আপোনালোকে কিন্তু ইয়াত দোকানৰ মানে বস্তুবিলাকৰ বহুত দাম লগাত কৰি বহুত দাম চ' কিবা কাৰণে কিনিলোঁ আৰু অলপ চলপ তো গাইজ আমি খানা চানা খাই এটা বেলেগ লোকেশ্যনত আলোঁ আৰু সেইটো হৈছে ভীমে পইতা হোৱা চৰিয়া তো আমি আপোনালোকক দেখাই আছোঁ আমাৰ লগত আছে বাবু ভাই তো চাই থাকক ভিডিঅ'টো আৰু এতিয়া আমি চাব গৈ আছোঁ ভীমে পন্থা ভাত খোৱা চৰিয়া মানুহ চাওক হে কিমান মানুহ বাপৰে লাইন ক'ত গ'ল এই ভীমে পন্থা খোৱা চৰিয়া ক'ত গ'ল এয়া চাওক আপোনালোকে কিমান ডাঙৰ মানে আচৰিত ন কিমানমান চাউলৰ ভাত খাব বাপৰে সি মাথা নষ্ট হৈ যায় ভীমে ইয়াতে কম ভাত খোৱা নাছিল দেই বাপৰে কিমান খৰচ হৈছিল ভাবি চাওকচোন আপোনালোকে চাউলৰ নামত তো চাওক আপোনালোকে কিমান কষ্ট কৰি আহিছোঁ আপোনালোকক দেখুৱাইছোঁ তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি দিব মানে লাইকটো কৰি দিলে একো নাযায় নহয় লাইকটো কৰি দিব আৰু আপোনালোকে তো আহি কেনে আমি এজন বিশিষ্ট ব্যক্তি লগ পালোঁ দাদা ইয়াতে ভীমে কিমান কেজিৰ চাউল খাইছিল মানে আপোনাৰ আইডিয়া বেছি ধৰিব হয় নেকি ইমান ভাত খাইছিল নে আমি খাবই নোৱাৰোঁ অলপ খালি পেট ভৰি যায় তাকেতো ভীম বুলছি কাক ভীমে খাবই মানে দেখাই নাছিলে জীৱনত তাকেতো তো চাই থাকক তো ভীমে পন্থা হোৱা চৰিয়া চাই আহি পূৰা দোকান এখন পাই গ'লোঁ এয়া বগৰী দেখিলে পূৰা জিভাৰ পানী পৰি যায় চ' অলপ বগৰী ল'লোঁ আৰু গাড়ীত যাওঁতে খাব লাগিব তো চাওক এতিয়া গৈ আছোঁ আমি গাড়ী
তো গাইজ ভিডিঅ'টো ইমানতে আছিল আৰু ভিডিঅ'টো এইখিনিতে চেছ কৰি দিলোঁ আপোনালোকক কিবা কাৰণে বহুত দেখুৱালেও বহুত কষ্ট হৈছে ওপৰত যাওঁতে তো যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল লাগি তেনেহ'লে লাইক এটা কৰি দিবি আৰু ছাবস্ক্ৰাইবটো কৰি দিবি দেই ছাবস্ক্ৰাইব কৰিলে মানে ভাল লাগে আৰু নতুন ভিডিঅ' বনোৱাত পুৰা খোজ আহি যায় ছাবস্ক্ৰাইব বুলি লিখা আছে ৰঙা বটনটো টিপি দিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটি আৰু ভিডিঅ'টো অলপ মানে শ্বেয়াৰ কৰি দিব আৰু কেনে লাগিছে কমেণ্ট কৰি দিব কমেণ্ট কৰিলে ভাল লাগে মানে আপোনালোকৰ মনৰ ভাৱবিলাক গম পাওঁ কেনে লাগিছে আৰু নেক্সট ভিডিঅ' অতি ধমাকা আহি আছে জল্দি আৰু তেতিয়ালৈকে বাই বাই জয় অসম